आईएसआईएस में शामिल होने जा रहा आईआईटी का छात्र जो है उसे गिरफ्तार कर लिया गया है। 7 terrorists affiliated to Jaish-e-Mohammed terror group have been nabbed in Gwalpara district and हिजबुल्लाह के कई स्टाफ को 72 हुरों के पास पहुंचा देते हैं। Terrorism is much more related to Islam. Terrorism, সন্ত্ৰাসবাদ সমগ্ৰ বিশ্বতেই আছে, কিন্তু এটা narrative, এটা impression সমগ্ৰ বিশ্বতেই তৈয়াৰ হৈছে যে terrorism is much more related to Islam. সন্ত্ৰাসবাদ বুলি ক'লেই, সন্ত্ৰাসবাদৰ বিভীষিকা বুলি ক'লেই আমাৰ মনলৈ কেৱল আহে ইছলামিক টেৰৰিজিমৰ কথা। মধ্যপ্ৰাচ্যৰ পৰা আৰম্ভ কৰি সমগ্ৰ বিশ্বতে বিয়পি পৰা এই ভয়ানক ইছলামিক টেৰৰিজিমে সমগ্ৰ মুছলমানক বদনামী কৰিছে। আজি টেৰৰিজিম বুলি ক'লেই সকলোৰে মনলৈ আহে কেৱল মুছলমানৰ কথা, কেৱল ইছলামৰ কথা। কিন্তু কিয় এনে হৈছে? নবীৰ প্ৰিয়, আল্লাহৰ প্ৰিয় ইছলাম আজি সংকটত নেকি? কিয় বাৰে বাৰে সন্ত্ৰাসবাদ বুলি ক'লেই এই মুছলমানলৈ আঙুলি টোওৱা হয়? কিয়? কোনোবাই ক'ব যে এয়া হয়তো মিডিয়া সৃষ্ট এটা ইম্প্ৰেশন বা মিডিয়াই সৃষ্টি কৰা এটা নেৰেটিভ। কিন্তু কথাটো কেৱল মিডিয়াই সৃষ্টি কৰা নেৰেটিভ বা মিডিয়াই সৃষ্টি কৰা ইম্প্ৰেশন হয় জানো? আসল সত্যটো ক'ত? আসল সত্য জানিবলৈ হলে আমি অকণমান কথাবোৰ ভাবি চাব লাগিব, আমি অকণমান কথাবোৰৰ গভীৰতালৈ যাব লাগিব। আজি সমগ্ৰ বিশ্বতে জেইছ-ই-মহম্মদ, লস্কৰ-ই-তৈবা, হৰকতুল মুজাহিদিন, হিজবুল্লাহ, হামাস, আইসিস আদি বিভিন্ন হাজাৰটা মুছলমান বা ইছলামিক সংগঠন আছে যিবোৰে সন্ত্ৰাসবাদ বিয়পাইছে। আজি জেইছ-ই-মহম্মদ, যাৰ অৰ্থ হৈছে মহম্মদৰ সেনা, হজৰত মহম্মদৰ সেনা এই নাম লৈ বোমা দি মানুহ হত্যা কৰাটো কোনটো জিহাদৰ অংশ? জিহাদে এয়া কৈছে নেকি যে নিৰীহ মানুহক শিৰচ্ছেদ কৰি দিয়াটো? এয়া কৈছে? আজি ইছলামিক টেৰৰিজিমৰ কাৰণে আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে মুছলমানসকল, শংকিত হৈছে গোটেই বিশ্ব। এটা কথা ভাবক যে যিটো মছজিদত ইমামে শুকুৰবৰীয়া নামাজত শান্তিৰ বাণী বিলায়, সেই মছজিদতে শুকুৰবৰীয়া নামাজত বোমা নিক্ষেপ কৰি আল্লাহক স্মৰণ কৰি থকা মুমিন মুছলমানক হত্যা কৰাটো মহম্মদৰ সেনাৰ নামধাৰী জেইছ-ই-মহম্মদৰ কাম নহয়নে? আৰু এয়া কোনখন কোৰাণত লিখা আছে, কোনখন হাদিছত লিখা আছে? জুকিয়াই চাব লাগিব কথাবোৰ। অন্ধভাৱে কেৱল মাত্ৰ জিহাদৰ নামত এই কথাবোৰ সমৰ্থনযোগ্য কেতিয়াও হ'ব নোৱাৰে। আৰু এই গোটেই কথাবোৰ আমি অকণমান জুকিয়াই চাব বিচাৰিছো আজিৰ এই ভিডিঅ'টোত। এজন সচেতন নাগৰিক হিচাপে, এজন অপেন মাইণ্ডেড মুছলমান হিচাপে আমি গোটেই কথাখিনি জুকিয়াই চাব বিচাৰিছো। যদি আপুনি ভিডিঅ'টো ভাল পায়, আপুনি যদি ভিডিঅ'টোৰ কন্টেন্টটো সমৰ্থন কৰে, তেন্তে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। আল্লাহু আকবার। ফেইথ, স্পিৰিচুৱেলিজম বা ৰিলিজন, ইয়াৰ অৰ্থ কি? পৃথিৱীত যিমানবোৰ ফেইথ আছে, যিমানবোৰ ৰিলিজন আছে, সকলোবোৰেৰে মূল অৰ্থ হৈছে যে জীৱনটো কিদৰে সুন্দৰভাৱে উদযাপন কৰিব পাৰি, এটা সুন্দৰ জীৱন কিদৰে পাব পাৰি, শান্তি সম্প্ৰীতি কিদৰে পৃথিৱীত বৰ্তাব পাৰি, এই গোটেইবোৰ এই ৰিলিজনবোৰে শিকায়। আধ্যাত্মিকতাৰে জীৱন সম্পন্ন কৰিবলৈ, এটা পৰিপূৰ্ণ জীৱন পাবলৈ ধৰ্মই শিকায়। আৰু ইছলাম ইয়াৰ ব্যতিক্ৰম নহয়। ইছলাম, যাৰ অৰ্থ হৈছে শান্তি, যি ইছলামে শান্তিৰ বাণী বিলায়, যি ইছলামে শান্তি প্ৰতিষ্ঠা হোৱাৰ বাবে কাম কৰিবলৈ শিকায়, যি ইছলামে এটা পৰিপূৰ্ণ জীৱন কিদৰে পাব পাৰি তাক শিকায়, সেই ইছলাম কলুষিত কৰিছে এচাম এই ধুৰন্ধৰ কাপুৰুষ নপুংসক এই সন্ত্ৰাসবাদীসকলে, যিসকলে কোৰাণৰ পৰা জিহাদ শব্দটো তুলি ধৰি জিহাদ শব্দটো সম্পূৰ্ণ অপব্যাখ্যা কৰি, সেই শব্দটোৰ অপব্যৱহাৰ কৰি এচাম নিৰীহ মানুহক প্ৰৰোচিত কৰি
তেওঁলোকক সন্ত্ৰাসবাদী হ'বলৈ উৎসাহিত কৰিছে আৰু সেইসকলৰ পৰা ইছলাম বিপদগ্ৰস্ত সেইসকলে ইছলাম সুৰক্ষা দিবলৈ বা ইছলাম প্ৰতিষ্ঠা কৰিবলৈ তেওঁলোকে জিহাদ কৰা নাই কুৰাণত জিহাদৰ কথা উল্লেখ আছে কিন্তু আজি যিসকলে জিহাদ কৰিছে এই জিহাদৰ কথা কুৰাণত উল্লেখ নাই ধৰ্ম প্ৰতিষ্ঠাৰ নামত জিহাদ আৰু এইদৰে মানুহ হত্যা কৰি বোমা বৰ্ষণ কৰি অস্ত্ৰৰ ঝনঝননিৰে গোটেই বিশ্বক শংকিত কৰি যেটো জিহাদ তেওঁলোকে কৰিছে এই জিহাদ সম্পূৰ্ণৰূপে বৰ্জনীয় ইছলামত ইছলামে এনে জিহাদৰ কেতিয়াও সমৰ্থন নকৰে আজি যিসকলে এনেদৰে জিহাদ কৰি এটা পৰিপূৰ্ণ জীৱন পাবৰ বাবে মানুহক প্ৰৰোচিত কৰিছে এই সকল কোন আজি যদি আপুনি সোশিয়েল ডমিনেন্স থিওৰি অনুসৰি চাবলৈ যায় তেন্তে দেখিব এই সকল একোজন বুলি এটা ইংৰাজী শব্দ বুলি এতিয়া আপুনি হয়তো খুদিব বুলি শব্দৰ অৰ্থ কি বুলি যাৰ অৰ্থ হৈছে উৎপীড়ক আপুনি যদি বুলিৰ ডিকশনাৰী মিনিং বিচাৰে তেন্তে পাব এ পাৰসন হু habitually seeks to harm or intimidate those whom they perceives vulnerable one who is habitually cruel insulting or threatening to others who are weaker smaller or in some way vulnerable social dominance theory মতে এই যিসকল বুলিজ আছে এই বুলিজবোৰে তেওঁলোকৰ নিজৰ ডমিনেন্স নিজৰ পাৱাৰ এইবোৰ জাহিৰ কৰিবলৈ এইবোৰ দেখুৱাবলৈ নিজকে সকলো সময়তে পাৱাৰফুল দেখুৱাবলৈ তেওঁলোকে এটা খুব বেয়া পদ্ধতি তেওঁলোকে অৱলম্বন কৰে আৰু হেতু হৈছে যে তেওঁলোকে কুৰাণত থকা জিহাদ শব্দটোক সম্পূৰ্ণৰূপে অপব্যৱহাৰ কৰি তাৰ অপব্যাখ্যা কৰি এছাম মানুহক যিসকল সাধাৰণতে অশিক্ষিত যিসকল অৰ্থ সংকটত থাকে আৰু ধৰ্মান্ধ তেনে কিছু মানুহক তেওঁলোকে সিলেক্ট কৰে বা টাৰ্গেট কৰে আৰু এই সকলক তুলি আনি তেওঁলোকক প্ৰৰোচিত কৰে আৰু প্ৰৰোচিত কৰি জিহাদ প্ৰতিষ্ঠা কৰাৰ তেওঁলোকে যত্ন কৰে যি জিহাদ সম্পূৰ্ণৰূপে অবৈধ যি জিহাদৰ সমৰ্থন ইছলামে নকৰে আৰু যিসকলক প্ৰৰোচিত কৰা হয় সেই ধৰ্মান্ধ সেই মানুহবোৰক তেওঁলোকে এটা প্ৰলোভন দিয়ে সেয়া হৈছে যে তেওঁলোকে যদি জিহাদৰ নামত আত্ম উৎসৰ্গা কৰে তেন্তে তেওঁলোকে জান্নাত পাব আৰু তাতকৈ ওপৰলৈ গৈ তেওঁলোকে কয় যে জান্নাত পাব আৰু জান্নাতত তেওঁলোকে 70 গৰাকী হুৰ পাব এই জান্নাত আৰু হুৰ পোৱাৰ এই সপোন দেখুৱাই সাধাৰণ কিছু মানুহক তেওঁলোকে প্ৰৰোচিত কৰে আৰু সেই প্ৰৰোচনাৰ শিকাৰ হোৱা সেই ধৰ্মান্ধ মানুহবোৰে জান্নাত সহজতে জান্নাত পোৱাৰ তাৰণাত জান্নাতত 70 গৰাকী হুৰৰ সান্নিধ্য পোৱাৰ তাৰণাত তেওঁলোকে এই যিসকল বুলি আছে এই বুলিৰ ইশাৰা মতে তেওঁলোকে কাম কৰিব ধৰে আৰু তেওঁলোকে আত্ম উৎসৰ্গা কৰিবলৈও কুণ্ঠাবোধ নকৰে এই বুলিবোৰ ইমানেই কাপুৰুষ যে তেওঁলোকে নিজকে কেতিয়াও এনে ধৰণৰ বিপদ সংকুল অৱস্থাত নিজকে নিমজ্জিত নকৰে তেওঁলোকে নিৰ্দিষ্ট নিৰাপদ স্থানত নিজকে অৱস্থান কৰি আনৰ ওপৰত নিজৰ কৰ্তৃত্ব জাহিৰ কৰি গোটেই বিশ্বত তেওঁলোকৰ এটা ডমিনেন্স এটা পাৱাৰ তেওঁলোকে দেখুৱাই থাকিব বিচাৰে আৰু এই থিওৰি মতেই তেওঁলোকে তেওঁলোকৰ সাম্ৰাজ্য বিস্তাৰ কৰি গৈ থাকে য'ত ইছলামক তেওঁলোকে ব্যৱহাৰ কৰে য'ত তেওঁলোকে মুহাম্মদক ব্যৱহাৰ কৰে য'ত তেওঁলোকে আল্লাহৰ বাণীসমূহ অপব্যৱহাৰ বা অপব্যাখ্যা কৰে এই গোটেই কথা বতৰাবোৰত ক্ষতিগ্ৰস্ত হৈছে কিন্তু আটাইতকৈ বেছি মুছলমানসকল আজি আপুনি দেখিব মধ্যপ্ৰাচ্যৰ যিবোৰ দেশ আছে এই দেশবোৰৰ যিটো অৱস্থা এই অৱস্থাবোৰৰ বাবে দায়ী কিন্তু এই সন্ত্ৰাসবাদী সংগঠনবোৰ এই সন্ত্ৰাসবাদী সংগঠনবোৰৰ বাবেই
আজি মধ্যপ্ৰাচ্যৰ যিসমূহ দেশ আছে সেই দেশত আজি অনগ্ৰসৰতা, আজি সেই দেশবোৰ দিনক দিনে এটা বিধ্বস্ত প্ৰায় অৱস্থালৈ এই দেশবোৰ গৈ আছে। আজি বোমা দি মছজিদত মানুহ হত্যা কৰা হৈছে। এই মুছলমান সন্ত্ৰাসবাদী সংগঠনসমূহে যেতিয়া মছজিদত বোমা দি মানুহ হত্যা কৰে, ইয়াতকৈ চৰম লজ্জাজনক, ইয়াতকৈ চৰম দুৰ্ভাগ্যজনক কথা মুছলমানৰ বাবে একো হ'ব নোৱাৰে। গতিকে সময় সলনি হৈছে। আজিৰ বিশ্বত অপেন মাইণ্ডেড মুছলমান যিসকল আছে তেওঁলোক ওলাই আহিব লাগে। এইদৰে যিসকলে এটা টক্সিক ইছলামিক আইডিঅলজি প্ৰতিষ্ঠা কৰিব বিচাৰিছে সেইসকলৰ বিৰুদ্ধে থিয় দিব লাগে। আজি যিমানবোৰ ইছলামিক সংগঠন আছে, আজি আমি দেখিছো যে অসমতো এই ইছলামিক সংগঠনৰ কেডাৰ বা এই ইছলামিক সংগঠনৰ কিছু কৰ্মকৰ্তা ধৰা পৰিছে। ভাল কথা, ধৰা পৰিছে, কিন্তু আটাইতকৈ চিন্তাজনক কথাটো হৈছে যে অসমলৈও এই চিন্তাধাৰা শিপাইছে নেকি? ইয়াক কিন্তু পুলিয়ে পোখালিয়ে উভালি পেলাব লাগিব আৰু তাৰ বাবে একত্ৰিত হ'ব লাগিব মুছলমান সমাজ। কাৰণ যি ইছলামত সন্ত্ৰাসবাদৰ স্থান নাই, যি ইছলামে কেৱল শান্তিৰ কথা কয়, সেই ইছলামত সন্ত্ৰাসবাদৰ স্থান কেতিয়াও থাকিব নোৱাৰে। জিহাদৰ প্ৰকৃত অৰ্থ তেওঁলোকে জানেনে? যিসকলে জিহাদ কৰিবলৈ ওলাই গৈছে বা ওলাই যাম বুলি ভাবে, কোৰাণখন পঢ়ি চাব, তাত থকা জিহাদ আৰু এই যে ভণ্ড যিসকল বুলি আছে, এই বুলিবোৰে যি জিহাদ প্ৰতিষ্ঠা কৰিব বিচাৰিছে, সেই জিহাদৰ মাজত কিন্তু পাৰ্থক্য আছে। আজি জিহাদৰ নামটো বদনামী কৰি পেলোৱা হৈছে। গতিকে জিহাদ কৰিব যোৱাৰ আগত আপুনি কোৰাণখন পঢ়ি চাওক, আপুনি এজন প্ৰকৃত মুমিন মুছলমান হবলৈ চেষ্টা কৰক, তেতিয়া দেখিব যে আপোনাক কিন্তু এনেদৰে মানুহ হত্যা কৰি, মানুহক শিৰচ্ছেদ কৰি, কৰবাত বোমা দি আপুনি কিন্তু জিহাদ কৰিলে সেই জিহাদ কৰা মানুহ হিচাপে আপুনি কিন্তু শ্বহীদ হ'ব নোৱাৰে। এই আল্লাহৰ দৃষ্টিত সেই মানুহজন বেহেস্ত প্ৰাপ্তিৰ বাবে সুযোগ্য নহয়। এইদৰে সহজভাৱে মানুহ হত্যা কৰি জিহাদ প্ৰতিষ্ঠাৰ নামত যিসকলে বেহেস্ত পাম বুলি ভাবিছে, যিসকলে হুৰৰ সান্নিধ্য পাম বুলি ভাবিছে, তেওঁলোকে ভ্ৰম দেখিছে। গতিকে গোটেই বিশ্বৰ পৰা আমি বিচাৰো ইছলামিক সন্ত্ৰাসবাদ, টক্সিক ইছলামিক আইডিঅলজি সমূলনছে নিপাত হ'ব লাগে।